নমস্কাৰ বন্ধুসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ এটা অন্য ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব যে 1000 কৈ টকা আপোনালোকৰ নিজৰ বেংক একাউণ্টত কেনেকৈ লাভ কৰিব পাৰিব আৰু কোন সকল লোকে পাব 1000 কৈ টকা আৰু যদিহে আপোনালোকে ষ্টুডেন্ট তেতিয়া পাব আপোনালোকে 1000 কৈ টকা তো গতিকে আপোনালোকে ভিডিঅ'ৰ প্ৰথমৰ পৰা শেষলৈ চাই যাওক সকলোখিনি গম পাব এইটো ভিডিঅ'ৰ মাধ্যমেৰে তেন্তে আহক আমি বেছি দেৰি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো মোৰ ওচৰত এখন গুহাৰি আহি পৰিছে য'ত লিখা আছে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে বিনামূলীয়া পাঠ্যপুথি প্ৰদান আঁচনিৰ জৰিয়তে ইংৰাজী 2021-22 বৰ্ষত অসম ৰাজ্যিক বিশ্ববিদ্যালয় চৰকাৰী মহাবিদ্যালয় প্ৰাদেশিকৃত মহাবিদ্যালয় আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্নাতক পৰ্যায়ৰ অধ্যয়নৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি ক্ৰয়ৰ বাবে মুঠ 1000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰি আহিছে মানে এই আঁচনিখন আগতেও দিছিলে ঠিক আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰ সঠিকভাৱে জমা দিছে তেওঁলোক প্ৰত্যেককে ইতিমধ্যে 1000 টকাকৈ পাবলৈ সক্ষম হৈছে আপোনালোকে যদি বেংক একাউণ্ট নম্বৰ সঠিকভাৱে দিছিলে তেতিয়াহ'লে আপোনালোকে 1000 কৈ টকা আগতেও পাইছে আৰু ইতিমধ্যে উল্লেখযোগ্য যে কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰ অশুদ্ধকৈ দাখিল কৰাৰ বাবে এই ধনৰাশি পাবলৈ সক্ষম হোৱা নাই মানে কিছুমানেতো ভুলকৈ একাউণ্ট নম্বৰ আৰু আইএফএছচি কোড দিছিলে সেইকাৰণে পইচাটো মানে একাউণ্টত নোসোমালে সেয়েহে সেইসকল ছাত্ৰ ছাত্ৰীক অহা ইংৰাজী 13/1/2023 তাৰিখৰ ভিতৰত পুনৰাই সঠিক বেংক একাউণ্ট নম্বৰ সংশ্লিষ্ট বিশ্ববিদ্যালয় মহাবিদ্যালয় অধ্যক্ষৰ হাতত জমা দিবলৈ অনুৰোধ জনোৱা হ'ল মানে আপোনালোকে ভালকৈ জমা দিব লাগিব আইএফএছচি কোড আৰু একাউণ্ট নম্বৰটো লিখি পেলাই আপোনালোকৰ নিজৰ কলেজ বা স্কুলত জমা দিব লাগিব তাৰ পিছত আপোনালোকে 1000 টকা পাবলৈ সক্ষম হ'ব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ অনাগত দিনত আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থৈ দিব আৰু লগ পাম আকৌ পুনৰ এটা নতুন ভিডিঅ' এটা আজিলৈ আহিলোঁ